নমস্কাৰ সকলোকে আমি বান সাহায্যৰ কাৰণে গৈ আছো গম পাই আমি শিৱসাগৰ যোৰহাট আৰু জাম চৰাইদেউ ভাবিছো ক'ত সহায় কৰিব পাৰো হয় নমস্কাৰ আপোনালোকে গম পাইছে শিৱসাগৰ বানাকান্তৰ যিসকল ৰাইজ আছে তেওঁলোকে কিন্তু হাইমুঠি ভাতৰ বাবে এতিয়া চিন্তা কৰিবলগীয়া হৈছে তাৰ উদ্দেশ্যে বিভিন্ন ঠাই ৰাইজসকল গৈছে আৰু তেওঁলোকে গৈ তেওঁলোকক সহায় কৰিছে যোনে যি পাৰিছে তেওঁলোকক সহায় কৰিছে কিছুৱে হয়তো পানী দিছে কিছুৱে হয়তো ভাতৰ বাবে কিছু আলু দালি এনেধৰণে তেওঁলোকক সহায় কৰিছে হয়তো কিছুৱে কাপোৰ কানি দিছে বিভিন্ন ঠাইৰ পৰা ব্যক্তিসকল গৈ তেওঁলোকক নিজাববীয়াকৈ হ'লেও সহায় কৰিছে আৰু বৰ্তমান যি আমাৰ গহপুৰ সমষ্টি আছে সেই গহপুৰ সমষ্টিৰ পৰাও বিভিন্নজন ব্যক্তি গৈছে আৰু আমি বৰ্তমান আহি উপস্থিত হৈছোঁ সি ঘাইঙাও যি সকলোৱে চিনি পায় ইউটিউবাৰ গুঞ্জন হেণ্ডিক আমি তেওঁৰ ওচৰত আহি উপস্থিত হৈছোঁ তেওঁ সহযোগতে তেওঁ যিসকল সতীৰ্থ আছে তেওঁ যিসকল অনুৰাগী আছে আৰু যিসকল ৰাইজ আছে তেওঁ ৰাইজৰ সহযোগতে তেওঁলোকে কিন্তু বান সাহায্য দিবৰ বাবে আজি সন্ধিয়া তেওঁলোক ৰাওনা হ'ব শিৱসাগৰলৈ আমি তেওঁৰ ঘৰত আহি উপস্থিত হৈছোঁ এতিয়া বিভিন্ন ঠাই যিসকল ছাত্ৰ ছাত্ৰী আছে বা যিসকল তেওঁ সতীৰ্থ আছে তেওঁলোকে কিন্তু আহি এতিয়া উপস্থিত হৈছেহি আৰু তেওঁ বাসগৃহত এতিয়া যিসমূহ তেওঁলোকে বান সাহায্য দিব সেইসমূহ তেওঁলোকে এতিয়া ইয়াৰে সুন্দৰকৈ তেওঁলোকে নিবৰ বাবে তেওঁলোকে পেকেটিং কৰিব আৰু এতিয়া তেওঁলোকে সুন্দৰকৈ এনেধৰণে নিবলৈ সাজু হৈছে আৰু বৰ্তমান আজিও তেওঁলোকে খুব সুন্দৰকৈ বান সাহায্য লৈছে আৰু আমি বৰ্তমান তেওঁৰ ঘৰত আহি উপস্থিত হৈছোঁ যিহেতু খুব ধুনীয়া এটা পদক্ষেপ লৈছা যি বান সাহায্য দিবৰ বাবে ৰাইজসকলক প্ৰথমেই তোমাৰ যি সাহায্য যিহেতু আমি দেখিছোঁ বিভিন্ন ঠাইৰ ব্যক্তিসকল গৈছে তাত সহায় কৰিছে কিছুৱে বিভিন্ন ঠাইৰ পৰা গৈ পেলাই কিছুমান যি মানুহে যি পাইছে কিঞ্চিতমান হ'লেও সহায় কৰিছে এই ক্ষেত্ৰত যিহেতু বিভিন্ন ঠাইৰ পৰা অহা কণ্টেণ্ট ক্ৰিয়েটৰসকলেই হওক বা ইউটিউবাৰসকলেই হওক বা যিসকল নিজাববীয়াকৈও বিভিন্ন ব্যক্তিয়ে সহায় কৰিছে এই ক্ষেত্ৰত তুমি যিহেতু আমাৰ গহপুৰৰে হয় কেনেকৈ ভাবিলা এই কথাটো আৰু কোনে তোমাক এই পৰামৰ্শ দিলে আৰু তোমাৰ ফালৰ পৰা কেনেধৰণে সহযোগিতা কৰিছা কি ক'বা প্ৰথমতে সকলোকে নমস্কাৰ মোৰ নাম হৈছে গুঞ্জন হান্দিকে আপোনালোকে সকলোৱে জানে আৰু আজি আমি বান সাহায্য লৈ আগবাঢ়িছোঁ শিৱসাগৰ ফালে আমি সাধাৰণতে চাম চৰাইদেউ নাজিৰা য'ত য'ত বানাক্ৰান্ত অৱস্থা হৈ আছে বানপীড়িত জেগা য'ত বানৰ প্ৰকোপ বহুত বেছিকৈ হৈছে আমাৰ এই ক্ষেত্ৰত চবতকৈ বেছি সহায় কৰিছে ৰংমনে ইনিচিয়েটিভটো ষ্টাৰ্ট দিছিলে আৰু ইয়াৰ পৰা আমি সকলো আগবাঢ়ি গ'লোঁ যে আমি কি কৰিব পাৰোঁ ই ক'লে দাদা আমি কিবা এটা কৰোঁ নেকি কাৰণ আমি কোনো সংগঠন নহয় মই অকলে সকলো কৰিব নোৱাৰোঁ কাৰণ অকলে কেতিয়াও কয় নহয় ন ৰাইজে নখ জোকাৰিলে নৈ বয় তেনেকুৱা ধৰণৰ কথা মোক ৰংমনে কোৱাৰ পাছত আমি সকলোৱে ডিচাইড কৰিলোঁ যে আমি আমি কিবা এটা কৰোঁ সিহঁতে গান চান গালে আৰু লগতে মই মোৰ কথন যোগেদি মই মোৰ ছ'চিয়েল মিডিয়া যি ছাবস্ক্ৰাইবাৰ আছে যি ফলোৱাৰ্ছ আছে সিহঁতৰ সহায়তে আজি ইমানখিনি পাবলৈ সক্ষমতা হৈছোঁ আৰু যত যি বস্তু দিছে বহুত দুখীয়া মানুহে বহুত পইচা দিব পৰা নাই সিহঁতে বস্তু দিছে মই কৈছোঁ মই আমাৰ বস্তু দিয়ক প্ৰয়োজন হ'লে 2 এটা টেবলেট দিয়ক প্ৰয়োজন হ'লে 2 এটা ফল মূল দিয়ক 2 এটা পাচলি দিয়ক 2 এটা আলু দিয়ক যোনে যি দিব পাৰে তেনেকৈ দিছে পানী চানীৰ পৰা আৰম্ভ কৰি সকলোবোৰ দিছে আৰু সেইখিনিলৈ আমি যাবলৈ চেষ্টা কৰিছোঁ শিৱসাগৰৰ ওচৰৰ দেশলৈ বৰ্তমান তোমালোকে কিমানমান ৰাইজৰ বাবে এনেধৰণে বান সাহায্য দিবলৈ সাজু হৈছা আমি প্ৰায় বুলি ক'লে এতিয়াও বহুত আমাৰ পানী ষ্টকটো বহুত আছে বস্তু ষ্টক বহুত আছে প্ৰায় ক'বলৈ গ'লে প্ৰায় 500ৰ পৰা ওচৰৰ মানুহলৈকে আমি প্ৰতি ঘৰত দিব পৰাকৈ ক্ষমতাটো আছে যিহেতু তোমালোকে বিভিন্ন বস্তু আনিছা প্ৰতিটো টোপোলাত কি ৰাখিম বুলি ভাবিছা প্ৰতিটো টোপোলাত মিনিমাম যিকেইটা বস্তু ৰিকুৱাৰ্ড হয় যেনেকৈ চাউল যাক চাউল দিব নোৱাৰে তাক বুট দিম কাৰণ বুট কেঁচা হ'লেও তিয়াই হ'লেও খাব পৰা যায় কিছুমানক আমি আলু দিম আলু বইল কৰি খাব পৰা যাব কিছুমানক আমি চাবোন আনিছোঁ আমি মৰা ধূপ আনিছোঁ আমি আঁঠুৱা লৈছোঁ আমি কাপোৰো মানে দিবলৈ চেষ্টা কৰিম আৰু চবতকৈ বেছি টেবলেট ইম্পৰ্টেণ্ট টেবলেটখিনি আমি বহুত কালেক্ট কৰিছোঁ আজিৰ দিনলৈকে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আপোনালোকে জানেই খুব সুন্দৰ এটি পদক্ষেপ আমাৰ গহপুৰৰ পৰা এনেধৰণৰ বিভিন্ন ব্যক্তি গৈছে এই ক্ষেত্ৰত কিন্তু যিসকল ছ'চিয়েল মিডিয়াৰ লগত জড়িত তেওঁলোকেও কিন্তু আগবাঢ়ি আহিছে যিসকল বানাক্ৰান্তৰ ৰাইজ আছে তেওঁলোকক সহায় কৰিবৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গুঞ্জন সন্দিকৈ আৰু যি তেওঁ সতীৰ্থসকলে এনেধৰণে সহায় কৰিবলৈ ওলাই আহিছে আমি তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰকৈ তেওঁলোকে এই পদক্ষেপ হাতত লৈছে তাৰ বাবে আমি শলাগ লৈছোঁ বৰ্তমান তোমালোকে কেতিয়া ৰাওনা হ'ম বুলি ভাবিছা আজি আমি সন্ধিয়া মানে ৰাতি 10টা বজাৰ আগত মানে ওলাই দিম বুলি ভাবিছোঁ কাৰণটো এইটোৱে কাৰণ যিমানে আমি দেৰি হৈ গৈ থাকে সিমানে বস্তুবোৰ মানে আৰু প্ৰকোপটো বাঢ়ি গৈ থাকে কাৰণ আমি যিমান সোনকালে পাৰি সিমান আমি কালি সন্ধিয়া 5টা বজাত লাগিছোঁ আৰু এতিয়া 5টা মাত্ৰ 24 ঘণ্টাৰ ফলত আমাৰ ঘাইঙাও ৰাইজে আমাক কিমান সহায় কৰিছে আজি গম পাইছোঁ ইমানখিনি বস্তু এতিয়া মেক্সিমাম বস্তু মাত্ৰ ডোনেশ্যনৰ পৰা আহিছে এক্সট্ৰাটো আমি কিনি আনিছোঁৱেই কিছুমান বস্তু কিনিছোঁ কিন্তু ডোনেশ্যনৰ পৰাও যথেষ্ট দিছে আৰু বিশেষকৈ ৰংমনক
আমি থেংকছ ক'ব লাগিব, কাৰণ এই ইনিচিয়েটিভটো ষ্টাৰ্ট দিছে সেইটো কথা আৰু। হয় হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যোনে য'ৰ পৰা এই ভিডিঅ'টো চাই আছে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আপোনালোকে জানেই যে যিসকল ৰাইজ এতিয়াও বানাক্ৰান্ত হৈ আছে তেওঁলোকক সহায় কৰিবলৈ আপোনালোক ওলাই আহক, যোনে যি পাৰে আপোনালোকে দি সহায় কৰক। যিসকল ভিতৰৰ অঞ্চল আছে তেওঁলোকৰ ওচৰত কিন্তু এতিয়াও এই সাহায্যসমূহ গৈ পোৱা নাই। আমি অনুৰোধ জনাম যিসকলে এতিয়ালৈকে সাহায্য দিম বুলি ভাবি আছে তেওঁলোকে কিন্তু যিসমূহ ভিতৰুৱা অঞ্চল আছে সেই ভিতৰুৱা অঞ্চলসমূহ আপোনালোকে কভাৰ কৰিবলৈ চেষ্টা কৰিব।